হে এভৰিৱান, সকলোলৈ নমস্কাৰ। সৰু ভিডিঅ' এটা লৈ আহিলোঁ। ভিডিঅ'টোৰ উদ্দেশ্য হৈছে প্ৰিলিমছৰ ৰিজাল্টৰ ওপৰত, 2024 বৰ্ষৰ যোনটো CCE হয়। চ' মোৰ আগৰ ভিডিঅ'বিলাকক কিছুমান কমেণ্ট দেখিলোঁ কেতিয়া ৰিজাল্ট দিব। চ' ভাবিলোঁ তাৰ ওপৰত ভিডিঅ' এটা বনাওঁ। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকৰ মতামতখিনি জনাব আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটোলৈ। চ' আমাৰ প্ৰিলিমছ কেতিয়া ৰিজাল্ট দিব এইটোতো কোৱা পচিবল নহয়, বাট মই ভাবিলোঁ যদি এটা ক্ৰনলজিকে আমি বস্তুটো চাওঁ 2018 বৰ্ষৰ পৰা, তেতিয়া এটা ছবি এটা ক্লিয়াৰ হ'ব। চ' মই এনেই APSC ৱেবছাইটৰ পৰা ইনফৰ্মেশ্যনটো উলিয়াইছিলোঁ। 2018 যোনটো প্ৰিলিমছ হয় সেইটো 30 ডিচেম্বৰত হৈছিলে 2018 চনৰ। এইটো মই যিমানটোৰ গম পাওঁ এইটো পষ্টপন হৈছিলে, অক্টোবৰ নে ছেপ্টেম্বৰ মাহত চাগে ডেটটা ডিক্লেয়াৰ হৈছিলে, বাট পষ্টপন হৈ 30 ডিচেম্বৰ হ'ল। আৰু যিহেতু নিউ ইয়েৰৰ ওচৰত হৈছিলে, 31st নিউ ইয়েৰ্ছ ইভ হয়, 1st Jan, ইয়াত এটেণ্ডেঞ্চ বহুত কম আছিলে। তাৰ ৰিজাল্ট দিছিলে 13 মাৰ্চত 2019, চ' 73 ডেইজৰ পিছত। ইমান কম এটেণ্ডেঞ্চ, তাৰপিছতো 73 ডেইজ লাগিছিলে ৰিজাল্ট দিবলৈ। প্লাছ ইয়াত 3বাৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছিলে। এই ৰিজাল্ট দিয়াৰ পিছত কিবা হাইকোৰ্ট হ'ল, মই ইমান ডিটেইলছত নাজানো, বাট ইয়াৰ পিছত 2বাৰ আৰু ৰিজাল্ট দিছিলে জুনত, 1st June আৰু 6th June নেকি। চ' তাৰ পৰা আমি গম পালোঁ 73 ডেইজ এটা প্ৰচেছিং পিৰিয়ড হয়। 2020 যোনটো প্ৰিলিমছ আছিলে, 2020 CCE 2019ত এডভাৰটাইজ নোলালে। তাৰ প্ৰিলিমছটো 12 ছেপ্টেম্বৰ 2021 চন আৰু 5 নৱেম্বৰ 2021 ৰিজাল্ট দিছিলে। চ' সেইটো 54 ডেইজ প্ৰচেছিং পিৰিয়ড। আৰু 2022 চনৰ যোনটো প্ৰিলিমছ হয়, যোনটো 23 চনৰ 26 মাৰ্চত হৈছিল, তাৰ ৰিজাল্টটো 12 এপ্ৰিলত দিছে 2023। সেইটো 17 দিনৰ মূৰত। আৰু যোৱা বছৰ যোনটো হৈছিলে CCE 2023 হয়, সেইটো 2024ৰ 18 মাৰ্চত হৈছিল আৰু 9 মে'ত ৰিজাল্ট দিছিল, 52 ডেইজ। আৰু এতিয়াতো 8 জুনত হৈ গৈছে। এইটো APSCয়ে জানে, হয়তো ভগৱানেও জানে কেতিয়া ৰিজাল্ট দিব। চ' এইটো ডট ইয়াত খালি কেইটামান ফেক্টৰ হয়। আমি যোনটো এটা ছবি এখন আঁকি গৈ আছোঁ, সেইটো হৈছে 2022 চনৰ প্ৰিলিমছটোৰ ওপৰত 17 দিনত যোনটো ৰিজাল্ট দিলে। গতিকে সেই 17 দিনৰ ছবিটোৱে ধৰি আছোঁ আমি, ৰিজাল্টটো দিব লাগি আছে। বাট একচুৱেলি আপুনি যদি ছবিখন চাই 52 ডেইজ মিনিমাম হয়। গতিকে 8 জুনৰ পৰা 52 ডেইজ হ'লেতো আগষ্ট হৈ যাব। আমাৰ জুলাইত ৰিজাল্ট দিবই নালাগে, বা জুলাই লাষ্টৰ ফালে হ'ব, মানে যোনটো আপুনি এভাৰেজত যদি চায়। চ' ক'ব নোৱাৰি ৰিজাল্ট কেতিয়া দিব। কিন্তু আমাৰ CM ছাৰে ফ্লাডৰ কাৰণে পষ্টপনৰ কথা যেতিয়া কৈছিল কোনোবাই শিলচৰ ফালে যাওঁতে, তেতিয়া ক'লে যে APSC পৰীক্ষা প্ৰিলিমছটো পিছুৱাই দিলে, মেইনছ পিছুৱাব, আকৌ নেক্সট বছৰৰ এডভাৰটাইজ দেৰিকৈ ওলাব। চ' সেই ৰিজনিংটো যদি আমি ইয়াৰ লগত ইমপ্লাই কৰোঁ, তেতিয়া ৰিজাল্টটো সোনকালে দিব লাগে। আৰু যোৱা বছৰ কি হয়, ইলেকশ্যন আছিলে, লোকসভা ইলেকশ্যন, সেইকাৰণে অলপ দেৰি হৈছিলে 52 ডেইজ। বাট 2020 চন আৰু 2018 চনটো কি ক'ব, 73 ডেইজ, 54 ডেইজ। চ' মানে একো ক'ব নোৱাৰি। কাইলৈ ৰিজাল্ট দিব পাৰে, আজি হয়তো দিব পাৰে 5টা বজাত। চ' no one knows। আমি জাষ্ট ব্ৰেইনষ্টৰ্ম কৰিব পাৰোঁ বেছড অন ক্ৰনলজি। চ' সেই ভিডিঅ'ই বনাব লাগিছিলে, বাট সেয়াই আৰু আমি চব একেলগ হৈ আছোঁ। 57,000টা, মই 57,000 পৰীক্ষা দিছে বুলি ভাবিছোঁ। ৰিজাল্ট দিয়াৰ পিছত আৰু সেই 3,500 বা 3,000 যিমান হয়, সেইখিনি বেলেগ হৈ যাব। আৰু আমি ক্লিয়াৰ নকৰা যোনখিনি থাকি যাম, ধৰক
54,000 মান। সেইখিনি বেলেগ হৈ যাম, আকৌ অহা বছৰলৈ আকৌ প্ৰিপেৰেশ্যন কৰিম। চ' ৰিজাল্ট দেৰিকৈ দিলে ভালেই, আমি একেলগ হৈ আছোঁ, তাৰপিছত বেলেগ বেলেগ হৈ যাম আকৌ। চ' থেংক ইউ ফৰ ৱাচিং দিছ। আৰু আপোনালোকে কমেণ্টত জনাবচোন, এনেই কথা পতা ধৰণে, মানে আপোনালোকৰ APSCৰ বিষয়ে যি অনুভৱ আছে। ভাল লাগে জানি লোকৰ কথা। চ' আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। থেংক ইউ ফৰ ৱাচিং। আৰু নেক্সট মেইনছৰ ওপৰত চাগে ভিডিঅ' বনাম। চ' থেংক ইউ, বাই বাই।